আৰু চাওক আমি দেখুৱাবলৈ চেষ্টা কৰি থাকিম আৰু জীৱশ্ৰেষ্ঠ মানুহে গছ গছনি কাটি ঘৰ দুৱাৰ বান্ধি জীৱ জন্তুৰ আশ্ৰয় স্থান নোহোৱা কৰি পেলাইছে গতিকে বননি ধ্বংস নকৰি জীৱ জন্তুক আশ্ৰয় দিয়ক সকলোৱে এডালকৈ গছৰ পুলি ৰুৱক নমস্কাৰ আপোনালোকে চাই আছে ভাঙা টিভি আজি আমি যাম সোণাজুলি কিয় যাম কি কাৰণত যাম আপোনালোকে চাই থাকি মোৰ লগত যাব আৰু কোন জানে নহয় ভোকোলা কতে ভোকোলা এই ভাত খাই আছে শাস্তি কৰিলোঁ নেকি এয়া আমাৰ লগত ভোকোলা যাব সি ভাত খাই আছে ধুনীয়াকৈ মাছেদি গৈছে নেকি আৰু ক'লা বস্তি বাৰু এইখিনি হেৰিত যাম আমি সোণাজুলি যাম আৰু কিবা বোলে বঁটা বিতৰণী অনুষ্ঠান আছে আমাৰ ভাঙা টিভি টীমটোকো নিমন্ত্ৰণ দিলা আৰু বাকীকেইটা নিয়াৰ অসম্ভৱ কাৰণে আমি দুজনে ওলাইছোঁ আৰু আমি যাম আপোনালোকক দেখুৱাই থাকিম চাই থাকিব আপোনালোকে ধন্যবাদ আৰু তেলৰ যিহে জুইচাই দাম সেইকাৰণে চাইকেলখন নিম বুলি ভাবিছোঁ কিন্তু চাইকেল নিব নোৱাৰা তাতে দিনতে বোলে হাতী ওলোৱাই সেইকাৰণে গাড়ীয়ে নিব লাগিব আৰু চাইকেল নিয়াটো এনেও অসম্ভৱ বহু দূৰ বাট হ'ব গতিকে আমি দুজনে এনেকৈ বহি ল'লোঁ আৰু এনেকৈ যাত্ৰা আৰম্ভ কৰিলোঁ অমৰ দা আৰু মই সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজেৰে কিন্তু আজিকালি ঘৰৰ পৰাই ওলাই লিয়া ভয়ে লাগে ঘৰটো ঘূৰি আহি পাওঁ নে নাপাওঁ খোজটোৰ প্ৰতি বিপদ গতিকে আহি আছোঁ লাহে লাহে আৰু ই মোৰ গাড়ীৰ পিছত পাণ্ডা বহাতি বহি লৈছি বাৰু ই যদি চেল্ফি মাৰে ইনকে মুখ গোটেই একে ভকুৱা মাজান হৈ ফুলে বাৰু এনে ধেমালি কৰিছোঁ দেই আৰু এনেকৈ আমি ধেমালি ফূৰ্তিৰ মাজেৰে টঙলা টাউন পাওঁ হ'লোঁ আৰু বেছি দূৰ নাই আৰু পামে টঙলা টাউন আৰু মোৰ এনেই মুখত মাস্ক খান নাই আনবা আহিলোঁ পুলিচে যদি ধৰে 500 টকাটো এনেই আকৌ চুনা লাগব গতিকে 10 টকা 20 টকাত ধৰি মাস্ক খান কিনি লওঁ আৰু মাস্ক খান পুলিচৰ বুলি নহয় নিজৰ কাৰণেও সেইটো ভাল ধূলা মাকুটিৰ কাৰণে আৰু এটা ক'ৰবাত খুন্তি চুন্তি এখন পালোঁ আহি পেলাই 10 টকা দি কিনি ল'লোঁ এইখন আৰু যদি আমাৰ তাতে হয় এইখনতে 30-40 টকা ল'লা হয় কিন্তু এই টঙলা দেখি ইয়াতে 10 টকাতে পালোঁ বাৰু যেন হওক এইকাৰণে কমত পাইছোঁ কাৰণ ইয়াতে ট্ৰেইনৰ ষ্টেচনটো আছে ইয়াতে কাপোৰ চাপোৰ কলকাতাৰ পৰা কমত আহে সেইকাৰণে কমত দিয়ে বস্তুবিলাক আৰু আমাৰ অনুৰাগী এজনে লগ পালা এইজনে আমাৰ হাত বাল্টি মাটি ৰখবা দিলা ৰখিলোঁ আৰু লগ পাইছোঁ যদি ফটোটো উঠা হ'বয়ে সেইকাৰণে ফটো চটো উঠিলা আৰু ধুনীয়াকৈ এনেকৈ ফটো চটো উঠি আমি আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ টঙলাৰ মেইন টাউনৰ ফালে আৰু এনেকৈ আহি আমি মেইন টাউন পালোঁ কোনোবাই যদি টঙলাৰ পৰা চাই আছা তেতিয়াহ'লে কমেণ্ট কৰি জনাব এইখিনি কোনখিনি ঠাই হয় আৰু ধুনীয়াকৈ মেইন পুলিচ পইণ্ট পাম আৰু তাতে চেকিং কৰি আছে মাস্ক সাজ নলোৱা নিপিন্ধাৰ কাৰণে গতিকে সকলোৱে সাৱধানতাটো অৱলম্বন কৰক সাৱধানতাৰ মৰণ নাই গতিকে কিয়নো এনেই আৰু 500 টকাটো দিব লাগে গতিকে এইটোৱে হ'ল মেইন চাৰিআলি টঙলা আৰু আহি অমৰদাৰ পেচাব কৰা লাগিল অলপ মোবিলটো দাণ্ডি লওক তাৰপিছত আমি যাম ধুনীয়াকৈ দিয়া খেলা ক'ত নামি গৈছে চাবি আকৌ কিবা খাই মাৰিব এয়া কি সুন্দৰ পৰিৱেশ চাওকচোন ইফালে আৰু ইফালে যিমানে আহি আছোঁ বৰষুণ চৰষুণ পাইছোঁ কাৰণে শ্বিলং তিলং আহান লাগিছে এনেকৈ ধুনীয়াকৈ গাড়ীখন ৰাখি আকৌ আমি এইফালে যাম সোণাজুলি এইফালে আছে আৰু ধুনীয়া লোকেশ্যন আছে আগত এখন দলং পাম আমি সেইখনো দেখুৱাব আৰু এইখনেই হ'ল এইখন দলংখন কি সুন্দৰ পৰিৱেশ চাওক এইখনেই হ'ল গীতিবাৰী দলং বা বেলেগ ধৰণৰ বাৰী দেই বাৰু জানো হওক বাৰু আৰু আহি পালোঁ আমি ডিমাকুছী মেইন টাউন বৰষুণ দিয়াৰ কাৰণে আমি ৰ'লোঁ এদিকে তাৰমানে শ্বিলং টাইপ আৰু আমাৰ অনুৰাগী কেইজন মানে আমাক আহি আকৌ উঠাই লৈ গ'লে আহি আৰু এইজন এজন নেকি তোৰ নাম আৰু গাড়ীখন চকত থৈ পেলাই ইহঁতে উঠাই লৈ আহিল ক'ত নে হিচাপ নাই আৰু নিশ্চয় পোৱাব নি সেই ঠাই আৰু আহি অলপ এয়া দেখা পাইছোঁ কিছু আগত তাতে আৰু এইটো মস্ত ঘৰতে আমাক নিমন্ত্ৰণ জনাইছে আৰু পুলিচ আছে দেখোন কিয়াবা আহিছে ডাঙৰ মানুহ আহিছে নেকি নাজানো আৰু বাৰু আমাকো নিমন্ত্ৰণ জনাইছে এইটো ঘৰতে আমি নামিম তাতে যাম ধুনীয়াকৈ আপোনালোকক চাই থাকিব কি দেখুৱাব পাৰোঁ আমাকো কিনো সম্বৰ্ধনা জনাই বাৰু আৰু এনেকৈ হৈ আছে সম্বৰ্ধনা অনুষ্ঠানবিলাক আমিও আহি পালোঁ আৰু আমাক বহিব দিলে ধুনীয়াকৈ আমি বহিলোঁ পিছত আমাৰ এতিয়া সম্বৰ্ধনাৰ পাল পৰিব আমি বা আকৌ কি কওঁ আমি কথা ক'ব নাজানো বাৰু হ'লে আপোনালোকে চাই থাকিব অনুষ্ঠানেৰে সদায় ৰাইজক মনোৰঞ্জন যোগাৰ কৰাৰ বাবে শ্ৰী দীপজ্যোতি ডেকাক এই বঁটা প্ৰদান কৰা হ'ল অৰ্থাৎ যুৱ শিল্পী প্ৰেৰণা বঁটা তেখেতে যাতে পৰৱৰ্তী পৰ্যায়ত আগন্তুক দিনতো আমাৰ এই হেৰাই যাবলৈ ধৰা সংস্কৃতিক পুনৰ্জীৱিত কৰাৰ কাৰণে সদায় চেষ্টা অব্যাহত ৰাখে তাৰ কাৰণে আজি আমি তেখেতক এই বঁটাটো প্ৰদান কৰিবৰ কাৰণে আগবাঢ়িছোঁ আৰু এই বঁটাটো প্ৰথমে এখন ফুলাম গামোচাৰে আদৰণি জনাব আমাৰ অঞ্চলৰ কাৰিকৰ নিৰ্দেশক তাপন ৰয়ে মানপত্ৰ প্ৰদান কৰিব আমাৰ বৃষ্টি মহোদয় আৰু ফুলাম জাতি এটা দিব আমাৰ প্ৰবল নাথে বহুত ধন্যবাদ ৰুদ্ৰদা আৰু প্ৰবন দা মোক যে এইখিনি আপোনালোকে ইমানখিনি মৰম দিলি নমস্কাৰ মোৰ নাম
ডেকাই এতিয়া মইনো কি ক'ম এতিয়া ভাল লাগিছে ইমান ডাঙৰ ডাঙৰ গণ্যমান্য ব্যক্তি আহি আগত কি মই এতিয়া কথা ক'ব পাৰিছোঁ কথা কোৱাৰ মোৰ এটা অভিজ্ঞতা নাই বাৰু তথাপি ভাল লাগিছে আমাৰ অসম পৰ্টেলটো হিমা বিশ্ব নহয় সোণাজুলি নহয় গোটেই অসমত গোটেই ইণ্ডিয়াত য'ত য'ত আমাৰ মানুহ আছে তাতে বিয়পি পৰক এই আমাৰ অসম চেনেলটো সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ আৰু দাদাকেইজনৰ নাম মই পাহৰিলোঁ আৰু যিকেইজনে এই পৰ্টেলটোৰ লগত জড়িত আছে সেইসকললৈ বহুত বহুত আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ যে আমাৰ ল'ৰাই যে ঘৰত বহি নাথাকি মোবাইল ফ্ৰী ফায়াৰ এইবিলাকত ব্যস্ত হৈ নাথাকি যে ইমান ধুনীয়াকৈ আৰু আমি এতিয়া ঘৰত যাম বৰ্তমান আৰু মোৰ লগত পৰ্বন্দা আছে দাদা এই দাদাই আমাক নিমন্ত্ৰণ জনাইছে ইমান ধুনীয়াকৈ এই সুন্দৰ অনুষ্ঠানটোত কিবা ক'বি নেকি দাদা নিশ্চয়কৈ ভাল লাগিল তোমাৰ পাই ভাল লাগিল আমাৰ যিহেতু তুমি দৰঙী ভাষাৰ ওপৰত ইমান ধুনীয়াকৈ ভাষাটো জীয়াই ৰাখিবৰ কাৰণে চেষ্টা কৰি আছা তাক লৈ ভাল লাগিছে আৰু আমাৰ ভিউৱাৰ্ছসকলে জানিব তোমাক কিমান ভাল পায় আৰু সেইটো কাৰণে এই অঞ্চলটোত তোমাক মাতিছোঁ আমাৰ যিহেতু এটা চেনেল আজিৰ তাৰিখত এবছৰ সম্পূৰ্ণ কৰিছোঁ আৰু তাৰ ফালৰ পৰাও ধন্যবাদ জনাইছোঁ আৰু তোমালোকে আগুৱাই যায় মোৰ লগত ৰুদ্ৰ ডেকা আছে ৰুদ্ৰদা আৰু খুব সুন্দৰকৈ দাদা কৈ দিয়া হয় আজি যিটো আমাৰ অসম ৱেব পৰ্টেল সেই পৰ্টেলটো 10 তাৰিখে প্ৰথম বৰ্ষপূৰ্তি হ'ব তাৰ কাৰণে আমি আগতীয়াকৈ 7 তাৰিখে আজি এটা বঁটা প্ৰদান অনুষ্ঠান কৰিলোঁ আৰু এই বঁটা প্ৰদানত তোমাক যি যুৱ প্ৰতিভাৱান শিল্পী হিচাপে আমি বঁটা আজি দিলোঁ জ্যোতি ডেকাক আৰু তেওঁক বঁটাটো দি আজি আমি বহুত নিজকে মানে সুখী অনুভৱ কৰিছোঁ কিয় আমাৰ যি দৰঙী ভাষা আজি মৃতপ্ৰায় আজিৰ সৰু সৰু ল'ৰা ছোৱালীয়ে দৰঙী ভাষাটো কিন্তু পাহৰি গৈছে হয় নে নহয় আজি লেবেৰা বুলি ক'লে মই বুজি পায় নাপায় চব্জি এইবিলাক বহুত ভাষা আজি নাইকিয়া হ'ল গতিকে তুমি সেই ভাষাবিলাক সংৰক্ষণ কৰাৰ কাৰণে প্ৰচাৰ কৰাৰ কাৰণে প্ৰসাৰ কৰাৰ কাৰণে যিখিনি কষ্ট কৰি আছা আমি ধন্য মানিছোঁ আৰু তোমাক আজি আমি বঁটাটো দিব পাই আমি মানে নথৈ সুখী হৈছোঁ আৰু সঁচাকৈ মনটো বহুত ভাল লাগছি মই আৰু এই বঁটা পোৱাৰ যোগ্য হয় নহয় নাজানো কিন্তু জীৱনৰ সুখ ইয়াতে মনটো ভাল লাগছি আৰু বেছি দীঘলীয়া নকৰোঁ আমিও এতিয়া ঘৰত যাব লাগিব বৰষুণো আহি আছে আৰু যোৱাৰ আগতে আমি সত্ৰত সোমাই যাম হৰেকৃষ্ণ মহন্ত বাপ আছে তাতে সত্ৰৰ সত্ৰাধিকাৰ তেওঁক একবাৰ মাত লগাই থৈ যাম আৰু বাগান আছে ইয়াতে বাগানত বোলে কিবা হাতী চাতি ওলোৱাই আৰু ৰচোন ইয়াৰে সত্ৰত ভিতৰত সোমাই যাওঁ আপোনালোকক দেখুৱাব চেষ্টা কৰোঁ আৰু সত্ৰত সোমাই এয়া সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্ত বাপ কৃষ্ণ মই ইয়াৰ পৰাই সেৱা জনাইছোঁ এয়া ধুনীয়াকৈ প্ৰতিমূৰ্তিৰে বনাই থোৱা আছে আৰু ভিতৰত ইমান ধুনীয়াকৈ এইবিলাক সজাই পৰাই আৰু চাফা কৰি ৰাখিছে সঁচাকৈ এইবিলাক দেখি আপ্লুত হৈছোঁ আৰু আমি আহিম বুলি গম পাই ডিমাকুছিৰে ল'ৰাকেইজন আহি আমাক চববিলাক বস্তু দেখুৱাইছে আৰু ককাও আছে ইয়াতে ককাৰ ওচৰত যায় ধুনীয়াকৈ আশীৰ্বাদটো লৈ আমি ঘৰত যাম বেছি দীঘলীয়া নকৰোঁ আপুনি আজি কেনেকুৱা লাগিছে আপোনাৰ সঁচাকৈ ভাল লাগিছে আৰু ইয়াতে ইমান ধুনীয়া পৰিৱেশৰ মাজত আৰু ককাক আহিকে আমি লগ পাইছোঁ আমি ভাগ্য বহুত ভাল ককাক পাই পালে সঁচাকৈ আপ্লুত হৈছোঁ ইয়াতে ককাৰ বিষয়ে আপুনি কি ক'ব ককা আৰু যুগ যুগ থাকক এতিয়ালৈকে 95 বয়স হৈছে কৃষ্ণ ইয়াৰ পৰা সেৱা লৈ ককাৰ ওচৰৰ পৰা আমি বিদায় মাগিলোঁ ঘৰলৈ আৰু আহি ক'ৰবাত বোলে চাহপাতৰ বাগানত হাতী ওলায় আৰু ৰাস্তাত এইটো বাৰু খৰচী হাতী বনেৰীয়া নহয় আৰু বনেৰীয়া হাতীবিলাকো মই দেখুৱাবলৈ চেষ্টা কৰি থাকিম আৰু ধুনীয়াকৈ এটা সেৱা লৈ বনেৰীয়া হাতীটোৰ ওচৰলৈকে যাম খৰচীয়া হাতীটোক সেৱা লৈ আৰু দেখুৱাই থাকিম আৰু হাতী পাওঁ নে নাপাওঁ যদি আপোনালোকৰ ভাগ্য ভাল তেতিয়া হাতী দেখা পাবি আৰু যদি আপোনালোকৰ ভাগ্য বেয়া তেতিয়াহ'লে আমিও নাপাওঁ আপোনালোকেও নাপাবি বাৰু যি নহওক বনেৰীয়া বস্তু চাব লাগি চবৰে সুবিধা থাকে আৰু আহি পালোঁ আমি বাগান আৰু এয়া চাওক আপোনালোকৰো ভাগ্য ভাল আমাৰো ভাগ্য ভাল কাৰণ বনাঞ্চলৰ পৰা নামি অহা প্ৰায় 70-80টামান বনেৰীয়া গণেশ বাবাক আপোনালোকক দেখুৱাব পাৰিছোঁ আৰু এইকাৰণে চাহপাতৰ বাগানত আহি জুম পিটি আছে আমিয়ে জীৱ জন্তুৰ বাসতি স্থান নাইকিয়া কৰি আহিছোঁ ঘৰ দুৱাৰ বান্ধি গছ গছনি কাটি বননি ধ্বংস কৰিছোঁ মানুহে সেইকাৰণে আমাৰ ঠাইত আহি ঘৰ দুৱাৰ ভাঙিছে গতিকে সকলোৱে বননি ধ্বংস নকৰি গছ গছনি ৰুৱক আৰু জীৱ জন্তুক আশ্ৰয় দিয়ক আৰু যদি ভিডিঅ'টো চাই ভাল পাইছা তেতিয়াহ'লে শ্বেয়াৰ কৰি দিবি আৰু যদি কিবা ভুল পাইছা তেতিয়াহ'লে আপোনালোকৰে ভাতৃপুত্ৰ বুলি যেন ক্ষমা কৰি দিবি আৰু সদায় ভাঙা টিভি চাই থাকিবি আমিও সদায় নতুন নতুন বস্তু দেখুৱাবলৈ চেষ্টা কৰি থাকিম